ভাৰতৰ দিশে আহি থকা ৰাছিয়াৰ জাহাজ সাগৰৰ মাজতে ৰৈ গ'ল। ফ্ৰান্সে সংঘটিত কৰিলে সাগৰীয় পাইৰেচি। খঙত জ্বলি উঠিছে এতিয়া পুটিন। ভাৰত, চীন আৰু ৰাছিয়াৰ যৌথ অভিযানে কঁপাই তুলিছে বিশ্ব। আনহাতে ইউৰোপত ৰাছিয়াৰ তেল বিক্ৰী কৰি ভাৰতে গঢ়িলে নতুন অভিলেখ। ভাৰতলৈ অহা ৰাছিয়াৰ এখন জাহাজে মধ্য সাগৰত ফ্ৰান্সৰ নৌসেনাই জাহাজখন ঘেৰি ধৰাত সমগ্ৰ বিশ্বত আলোড়নৰ সৃষ্টি কৰিছিল। ৭,৫০০ বেৰেল খাৰুৱা তেল কঢ়িয়াই ভাৰতলৈ গৈ আছিল। ফাৰাচী নৌসেনাই হঠাতে আটলাণ্টিক উপকূলত জাহাজখন জব্দ কৰি তাৰ কেপ্টেইন, ভাইচ কেপ্টেইন আৰু সমগ্ৰ ক্ৰুক গ্ৰেপ্তাৰ কৰে। এই খবৰটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিয়পি পৰিল, কাৰণ জাহাজখন ৰাছিয়াৰ আছিল। ইয়াত ৰাছিয়াৰ তেল আছিল, কেপ্টেইন আছিল চীনা আৰু গন্তব্যস্থান আছিল ভাৰত। অৰ্থাৎ ৰাছিয়া, চীন আৰু ভাৰত তিনিওখন শক্তি একত্ৰিত হৈ আছিল। এইদৰে প্ৰশ্ন উত্থাপন হ'বলৈ ধৰিলে, কি চিন্তাৰ অধীনত ফ্ৰান্সে এই তিনিখন দেশৰ মাজত হস্তক্ষেপ কৰিবলৈ সাহস কৰিলে? সঁচাকৈ ফ্ৰান্সে এই পদক্ষেপ গ্ৰহণ কৰিছে শেহতীয়াকৈ G7 দেশসমূহে ঘোষণা কৰাৰ পিছত যে তেওঁলোকে এতিয়াও ৰাছিয়াৰ তেল ক্ৰয় কৰা দেশসমূহক এটা পাঠ শিকাব। ফ্ৰান্স নিজেই G7ৰ সদস্য, কিন্তু বিশ্লেষকসকলৰ মতে এই কাৰ্য আচলতে ফ্ৰান্সৰ আভ্যন্তৰীণ ৰাজনৈতিক সংকটৰ পৰা মনোযোগ আঁতৰোৱাৰ প্ৰয়াস আছিল, কিয়নো বৰ্তমান ফ্ৰান্সত হিংসাত্মক দাংগা আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ কভাৰেজ চলি আছে। এনে পৰিস্থিতিত ফ্ৰান্সে ভাবিছিল যে ৰাছিয়াৰ তেল কঢ়িয়াই অনা জাহাজ এখন দখল কৰি বিশ্বৰ দৃষ্টি নিজৰ ফালে ঘূৰাই দিব। কিন্তু এই পদক্ষেপৰ বাবে ফ্ৰান্সৰ যথেষ্ট ক্ষতি হ'ল। যেতিয়া এই খবৰ ৰাছিয়া আৰু ভাৰতত উপস্থিত হ'ল, তেতিয়া দুয়োখন দেশে এনে কূটনৈতিক ধুমুহাৰ সৃষ্টি কৰিলে যে ফ্ৰান্সে ঘণ্টাৰ ভিতৰতে আত্মসমৰ্পণ কৰিবলগীয়া হয়। এতিয়া সেই একেখন জাহাজ পুনৰ ভাৰতলৈ ৰাওনা হৈছে। এটা প্ৰশ্ন উত্থাপন হয় যে ফ্ৰান্সে জাহাজখন কিয় ধৰিলে আৰু কিয় গুচি গ'ল? ফ্ৰান্সে এই কাৰ্য আন্তৰ্জাতিক নিষেধাজ্ঞাৰ অধীনত কৰা বুলি দাবী কৰিছিল, যদিও সত্যটো হ'ল জাহাজখনে সম্পূৰ্ণ বৈধভাৱে ভাৰতলৈ তেল কঢ়িয়াই লৈ ফুৰিছিল। আন্তঃৰাষ্ট্ৰীয় জলসীমাত জাহাজখন অকাৰণতে ৰখাই দিয়াৰ বাবে ৰাছিয়াই লগে লগে এক বিবৃতি প্ৰকাশ কৰি কয় যে এইটো সম্পূৰ্ণ পাইৰেচি। ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ফ্ৰান্সক সকীয়াই দি কয়, এই পদক্ষেপ আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা, ইয়াৰ পৰিণাম ফ্ৰান্সে বহন কৰিব লাগিব। পুটিনৰ সতৰ্কবাণীৰ পিছত লগে লগে ফ্ৰান্সৰ মনোভাৱ সলনি হ'ল। ফৰাচী নৌসেনাই ঘোষণা কৰিলে যে তেওঁলোকে জাহাজখন পৰিত্যাগ কৰিছে আৰু এতিয়া ই ভাৰতলৈ আগবাঢ়িব পাৰিব। কিন্তু নিজৰ বিশ্বাসযোগ্যতা বচাবলৈ ফ্ৰান্সে দেখুৱাবলৈ চেষ্টা কৰিছিল যে জাহাজখনৰ চীনা কেপ্টেইনৰ বিৰুদ্ধেহে গোচৰ চলাব। আনহাতে ফ্ৰান্স নিজৰ কেলেংকাৰীত আবদ্ধ হৈ থকাৰ সময়তেই ভাৰতৰ পৰা এটা ডাঙৰ খবৰ আহিল, যিয়ে ইউৰোপক আৰু অধিক অস্বস্তিকৰ কৰি তুলিলে। ছেপ্টেম্বৰ মাহত ভাৰতে ইউৰোপলৈ সৰ্বাধিক ডিজেল ৰপ্তানিৰ অভিলেখ গঢ়িলে। আটাইতকৈ আমোদজনক কথাটো হ'ল, ভাৰতে একেটা ৰাছিয়ান তেলকে ডিজেলত প্ৰচেছ কৰি তাৰ পিছত একেটা ডিজেল ইউৰোপক বিক্ৰী কৰিছিল। অৰ্থাৎ ইউৰোপে ৰাছিয়াৰ পৰা পোনপটীয়াকৈ তেল কিনিব বিচৰা নাছিল, বৰঞ্চ ভাৰতৰ পৰা একেটা ৰাছিয়াৰ তেল কিনিছিল। এই কথা প্ৰকাশ পোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে প্ৰশ্ন উত্থাপন হ'বলৈ ধৰিলে। ৰাছিয়াৰ তেল ক্ৰেতাক শাস্তি দিয়াৰ কথা কোৱা এই দেশবোৰ এতিয়া নেকি নিজকে শাস্তি দিবনে? ফ্ৰান্স আৰু G7 দেশৰ এই দ্বৈত নীতি এতিয়া সকলোৰে সন্মুখত, আৰু পুটিনে এই কথাৰ প্ৰতি নিজৰ শৈলীৰ সঁহাৰি জনাইছিল। ৰাছিয়াৰ সৈতে সংঘৰ্ষ হ'লে ইয়াৰ পৰিণতিৰ সন্মুখীন হ'ব লাগিব। এতিয়া জাহাজখন ভাৰত অভিমুখে গৈ আছে, আৰু এই ঘটনাই এই কথাকে প্ৰমাণ কৰিছে যে ভাৰত, ৰাছিয়া আৰু চীন একেলগে এক শক্তিত পৰিণত হৈছে, যাক আওকাণ কৰিব নোৱাৰি। এই সমগ্ৰ ঘটনাক লৈ আপুনি কি ভাবে, কমেণ্ট কৰি জনাওক।